দেহা কুলিয়ে কেনেকে মাতে এয়া ৰুটি বনি আছে নতুনকৈ ফুল কৰিবলৈ শিকিছো নমস্কাৰ বন্ধুসকল মই গায়ত্ৰী শইকীয়া চেনেলৰ আৰু এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আৰু এতিয়া ৰাতিপুৱা বাজিছে 9টা ৰাতিপুৱাৰ কাম বনখিনি কৰি আজৰি হলো আৰু দিনটোত কি কি কৰো বাৰু আপোনালোকক দেখাই যাম বহুত দিন ভিডিঅ' দিয়া হোৱা নাই একচুয়ালি মোৰ খুব এলাহ হৈ গৈছে হৈ কৰিয়ে দিনবোৰ পাৰ কৰিছো বন্ধৰো দিন কি কৰিব ঠিক আছে তেন্তে কি কি কৰো দেখাই আছো আপোনালোকক দেহা কুলিয়ে কেনেকে মাতে কেকুটুৱে কেনেকে মাতে আৰু ছাগলীয়ে কেনেকে মাতে গৰুৱে কেনেকে মাতে আৰু কুকুৰটোৱে কেনেকে মাতে আৰু কেকুটুৱে কেনেকে মাতে আৰু মেকুৰীয়ে কেনেকে মাতে পাইছা ন ৰাতিপুৱা আজি ৰুটি খাম গতিকে আটা অলপ মঠিছো আৰু চাওক এনেদৰে গোল কৰি লৈছো ৰুটি বেলিব কোনে কোনে ভালদৰে জানে বাৰু কমেন্ট কৰি জনাবচোন মই বৰটা ভালকে নেজানো আৰু মোটামুটি হয় আৰু ঠিকই হয় বাৰু বৰটা বেয়াও নহয় এ বেলি আছো এয়া আমাৰ ৰুটি বনি আছে এবাৰ লুটিয়াই দিম আৰু চাৰিওফালে হেতাখনেৰে অকমান হেচি দিছো এইটো হৈ গৈছে এইটোতে ভৰাই থৈ দিছো এতিয়া আৰু এয়া এফালে বনাই আছো আলু সবজি এয়া আলু সবজি লগত খাম আজি ৰুটি আৰু দুপৰীয়া অকমান শুই মেলি উঠিলো আৰু এতিয়া খাবলৈ লৈছো আঙুৰ মানে কি কব মানুহজনে আনিছিলে আঙুৰ কিন্তু টেঙাৰ কোবত মুখত দিব নোৱাৰি গতিকে অকমান এনেদৰে কাটি অকমান নিমখ ছটিয়াই খাইছো এতিয়া খাবলৈ ভালেই লাগিছে বাৰু বেয়া লগা নাই মজা আৰু এতিয়া দুপৰীয়া ভাত খাস বনাই লওঁ আজি বনাম তিতা কেৰেলাৰ ভাজি এয়া মই কেৰাহীত পিয়াজ আৰু দুটা জলকীয়া দি দিছো এতিয়া তিতা কেৰেলাখিনি দি আৰু এনেদৰে লৰাই আছো তিতা কেৰেলাখিনি অকমান তিতাৰ কাৰণে মই আগদিনাই অকমান কাটি ৰ'দত দি দিছিলো এতিয়া অকমান তিতা ভাৱটো কমে খাবলৈ ভাল হয় এয়া লৰাই আছো তিতা কেৰেলা খাই কোনে কোনে ভাল পায় বাৰু মই বহুত ভাল পাওঁ কিন্তু
এয়া আমাৰ তিতা কেৰেলা প্ৰায় হৈ গ'ল। এয়া তিতা কেৰেলা ভাজি আৰু এফালে এয়া দালিত এনেদৰে কুন্দুলি আৰু জিকা কাটি দিছোঁ। কুন্দুলিটো গোটাকৈ দিছোঁ বাৰু। আৰু এইফালে অকণমান সৰু আলু ভাজিও বনাইছোঁ। আৰু এয়া ফুল কৰিবলৈ শিকিছোঁ নতুনকৈ। এয়া চব গাৰু কভাৰ এটা বনাম বুলি ভাবিছোঁ। এয়া ওচৰৰ পৰা অকণমান দেখাই দিছোঁ। কেনেকুৱা হৈছে জনাবচোন। আৰু দুটা ডিজাইনৰ ফুলেই কৰিছোঁ। নতুনকৈ শিকিছোঁ যেতিয়া বেলেগ বেলেগ ধৰণে কৰি চাইছোঁ। আৰু এপাহ কৰিবলৈ বাকী আছে। কেনেকুৱা লাগিছে জনাব। কি কৰিছা চাওঁ? হা? অ' চফা কৰিছা চাওঁ? কেনেকৈ কৰিছা? বাহ বাহ বাহ। পৰি গৈছে। ধাপ ধুপ মাৰি দিয়া। বেলেগ চফা কৰিছে দেই। হ'ব 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 দেই। হ'ব দে হ'ব। হাই কৈ দিয়া, হাই কৈ দিয়া। ভালনে? মাৰ নামটো কি আছিলে? মাৰ নাম কি?